তো হেল্ল' গাইজ মই আজি বিশেষ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ মানে বহুত টেনশ্যন বহুত আৰু আজি কি হৈছে মোৰ লগত জানে নাই আপোনালোকে মোৰ যে অৱস্থাই একেবাৰে নাই তো আপোনালোকে এইটো চাই লওক এটা ক্লিপ চাই লওক আপোনালোকে দেখা পাব গম পাব তো আপোনালোকে দেখিলে একো ভয় খাব লগা নাই কি হৈ আছে মই আপোনালোকক ডিটেইলছত ক'ম কিন্তু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব আমাৰ মাজলৈ কোনোবা আহিব মই আপোনালোকক কৈছোঁৱে মানে থাম্বনেইলটো দেখা পাই আপোনালোকে গম পাইছে নিশ্চয় তো আপোনালোকে বলক তো ফাৰ্ষ্টতে মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই বৰখাশ্ৰী পাঠক আশা কৰোঁ আপোনালোকে আটাই ভালে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু যিহেতু আজি ষষ্ঠী তো মোৰ ফালৰ পৰা আপোনালোকক আটাইকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো পূজা চাব আৰু ন আৰু এইবাৰ মই নতুন ব্লগটোত এইটো ব্লগৰ পাছতে মই নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম যে দুৰ্গা পূজা আমাৰ ইয়াত কেনেকুৱা ধৰণে হয় আৰু মণ্ডপবিলাক দেখুৱাম তো ইণ্টাৰেষ্ট হয়নে আপোনালোকে জানিব বিচাৰেনে তো মই নেক্সট ভিডিঅ'ত আপোনালোকক দুৰ্গা পূজাত কি হৈ আছে কেনেকুৱা কি মানে একদম এক্সাইটেডমেণ্ট মই দেখুৱাম আপোনালোকক কিন্তু তাৰ আগতে আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰি লৈ লওঁ কি হৈ আছে কি হোৱা নাই তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ ৰুমটোত মানে এইটো এটা ছেপাৰেট ৰুম হয় মোৰ ইয়াত এনেকুৱা অৱস্থা একো ফেন নাই বিৰাৰ আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব তো আজি একদম গৰম অৱস্থা মানে একদম আৰু পূজা ভগৱানেও কৈছে যে কাপোৰ ধুই ল সোনকালে পূজা চাব লাগে পূজাৰ বতৰ আৰু ইয়াতে যিহেতু ফেন নাই মোৰ অৱস্থাটো আপোনালোকে দেখিছে একদম মানে খামত জিলিকি আছোঁ লাইক কেনেকুৱা হৈছে ন তো বলক আৰু মই এটা নিজে ডেক'ৰেশ্যন কৰিছোঁ মেকআপ ৱৰ্কশ্বপ আছে ন তো ময়ে নিজে ৱৰ্কশ্বপটোৰ মানে কি ডেক'ৰেশ্যনটো কৰিলে আপোনালোকে চাই ক'ব কেনেকুৱা লাগে এখন হাতে আছে লেপটপ ষ্টুডেণ্টৰ কাৰণে সেইখিনি আৰু যদি বেছি ষ্টুডেণ্ট আহে তো হৈ যাব মেনেজ কৰাত কি মই মেনেজ কৰাত এক্সপাৰ্ট তো এনেকুৱাকৈ ডেক'ৰেশ্যন কৰিছোঁ তো কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাব অ'কে তো আপোনালোকেতো গম পালে কিন্তু কৰিব পৰা নাই ন কি হৈ আছে কি হোৱা নাই তো মই কওঁ মোৰ এটা বিশেষ সঁচাকৈ মনৰ আশা এটা আছিলে যে মই এজনী মেকআপ আৰ্টিষ্ট হয় প্ৰথমতে মই পৰিচয় দিলোঁ মই মেকআপ আৰ্টিষ্ট এজনী হয় লগতে মই এখন কলেজত শিক্ষকতাও কৰি আছোঁ নহয় তো এই পূজা বুলি আৰু অলপমান আৰু যিহেতু মোৰ কৰি ভাল পাওঁ মই মেকআপ তো শিকালোঁ ৱৰ্কশ্বপটো কৰিলোঁ মনৰ আশাটো পূৰণ হ'ল তো ফাৰ্ষ্টৰ পৰা আপোনালোকক মই দেখুৱাব যত্ন কৰিছোঁ চিনা কেনেকুৱা আছিলে আপোনালোকে নিশ্চয় দেখা পালে মই কেনেকৈ ডেক'ৰেশ্যন কৰিছিলোঁ কিন্তু যোৱাকালি মোৰ ৱৰ্কশ্বপটো শেষ হ'ল তো আপোনালোকে মই এইটো ৰুমতে কৰিছিলোঁ এনেকুৱা অৱস্থাটো এইটো ৰুমতে মই ডেক'ৰেশ্যন কৰিছিলোঁ আজি হ'ল আৰু ষ্টুডেণ্টকেইটাও বহুত ভাল পালে কাৰণ সেই দুজনী মোৰ একচুৱেলি ফ্ৰেণ্ড হয় কিন্তু এই 3 দিন মোৰ কিন্তু বহুত ভাল লাগিল সিহঁতক মানে মই এজনী টিচাৰ হিচাপে শিকালোঁ ন সেইকাৰণে বহুত ভাল লাগিল আৰু লগত হৈও যায় যেনিবা সিহঁতৰ এক্সামো ল'লোঁ প্লাছ বহুত কথা মই নিজেও জানিছোঁ এজনী মেকআপ আৰ্টিষ্টৰ বহুত ভুল হয় নোহোৱা নহয় ফাৰ্ষ্টতে পিছলৈ যেতিয়া কৰি থাকে তেতিয়াহে সম্পূৰ্ণ ধুনীয়া ৰূপ লয় আৰু তো কালি মই তেওঁলোকক শিকাইছোঁ শিকালেহে মই নিজেই এটা শিকিব পাৰিম ন চব ক্ষেত্ৰতে শিকোৱাৰ ক্ষেত্ৰত যে মোৰ কমি আছে মোৰ কমি নথকা নহয় কিন্তু মই তেওঁলোকক বুজাই মই নিজেও বুজিব পাৰিছোঁ সেইটোৱে বহুত ভাল লাগিল তো মনৰ এটা আশা আছিল আৰু এনেকুৱা এটা ৱৰ্কশ্বপ কৰিম বুলি আশাটো পূৰণ হ'ল আৰু আপোনালোকে ভিডিঅ'টোত গম পাইছে মোৰ লগত কোন আছিলে তেখেতৰ মন্তব্য আগবঢ়ালে আপোনালোকে তেখেতৰ মন্তব্যটো চাব পাৰিব সুধিব বিচাৰিছোঁ তোমালোকৰ কেনেকুৱা লাগিলে বাৰু মোৰতো ভালে লাগিছে শিকি পিনে আজিতো লাষ্ট ডে হয়নে
মিছ পাৰুল কেনেকুৱা লাগিল সেইটো কৈ দিয়া ভালেই লাগিছে আৰু কিবা বেলেগ নজনা কথা জানিব পাৰিলোঁ বহুত থেংক ইউ বৰ্ষা থেংক ইউ ৱেলকাম তাৰ সেইটো আৰু আজিৰ মডেলগৰাকী হ'ল আমাৰ সেইগৰাকী হ'ল তো কেনেকুৱা লাগিলে আপোনাৰ মোৰ তাতে মেকআপ চেকআপ কৰি আৰু মই পাৰিমনে ভাল লাগিছে বহুত ধুনীয়া মেকআপ কৰিছে দে বাই মানে কোনোবাই যদি কৰিব পাৰে বা ইণ্টাৰেষ্টেড হয় তো বাৰ তাত শিকিব পাৰে বা কৰিব আহিব পাৰে বাই ধুনীয়াকৈ শিকাই দিব বুজাই দিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে বাৰ লগত এইখিনি আৰু আপোনালোকে দেখিছে কইনাজনী বিউটিফুল আমাৰ এনেও কি কয় দৰাটো পঠাই দিওঁৱে নেকি সঁচাকৈ আৰু এতিয়া আমি এই সামৰণি মাৰিছোঁ আৰু তাৰ আজিলৈ আপোনালোকে গম পালে তেখেতে কি ক'লে মানে আমাৰ ধুনীয়াই আছিলে আৰু অলপ মেকআপ কৰি দিছোঁ আৰু ধুনীয়া লাগিছে তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো বহুত ভাল পালে আঁকোৱালি লৈছে মোৰো বহুত ভাল লাগিল তো আজিলৈ এৰিছোঁ আৰু বাই বাই নেক্সট ভিডিঅ'টোত কিন্তু নেক্সট ভিডিঅ'টোত মই লৈ আনিম দুৰ্গা পূজাৰ আমাৰ ইয়াতে কেনেকুৱা হয় মানে বৰপেটা ৰোডত দুৰ্গা পূজা কেনেকুৱা হয় কেনেকুৱা উখল মাখল হয় আৰু মানুহ সমাগম তো আপোনালোকে ৱেইট কৰিব আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ হেপী দুৰ্গা পূজা আৰু ৰ'ব যদি আপোনালোকৰ মোৰ ইউটিউব চেনেলটি নতুন লৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই